BPF দলৰ আমাৰ ডিস্ট্ৰিক্ট কমিটিৰ লগত মই আলোচনা কৰিছোঁ আমাৰ BPF দলৰ যেটো পজিশন এইবিলাক মই ফিডবেক লৈছোঁ আৰু বিজনেছ জিলা হিচাপে তিনিটা সমষ্টি আছে মানাস থৰিবাৰী আৰু সুবাইজাৰ তিনিটা সমষ্টি আছে বেলেগ বেলেগকৈ মই আলোচনা কৰিছোঁ আৰু যিখিনি মই ফিডবেক পাইছে মুঠতে আমাৰ দলৰ পজিশনটো খুব ভাল সবতকৈ ভাল তিনিটা সমষ্টিও ওলাই আহিব চিয়ৰ একদম খুব ভাল আৰু লম মই এসপ্তাহমান পিছত আকৌ আহিম মই মুঠতে পজিশনৰ কথা ক'লে এই কিবা থৰিবাৰীত আমাৰ BPF আৰু BJP ফাইট হ'ব মানাসতো BJP আৰু BPF ফাইট হ'ব আৰু ইয়াত সুবাইজাৰতো BPF আৰু BJP ফাইট হ'ব UPPL কাম নাই ইয়াত মুঠতে বিজনেছ জিলা হিচাপে UPPLৰ 0 তিনিটা সমষ্টিৰ ভিতৰত আমি তিনিটাও জিকিম মুঠতে কণ্টেষ্টটো BJP লগত হ'ব বিজনেছ তিনিটা সমষ্টিত কণ্টেষ্টটো BJP লগত হ'ব আমাৰ BPF আৰু আমি ওলাম তিনিটাও ওলাম GSP লগত আলোচনা বিলোচনা চলি আছে কি হয় আজিৰ দিনৰ ক'ব নোৱাৰে মুঠতে আলোচনা চলি আছে ইলেকশনৰ অনুসৰণ কৰি আপোনাৰ যদি অকলে খেলিব পাৰিব ষ্টাৰ কেম্পেইনাৰ পাঠিব লাগে আপোনাৰ ষ্টাৰ কেম্পেইনাৰ লগত নাই এটোতো ইলেকশনৰ নিয়মে ষ্টাৰ কেম্পেইনাৰ এটা দল হিচাপে আমি 20 জন ষ্টাৰ কেম্পেইনাৰ পাই 20 জন ঘূৰিব সবে ঘূৰিব কালি পুৰা উৰুবাৰ কৈছে যে আপুনি দলীয় কৰ্মীকে সন্মান কৰিব নাজানে গতিকে আপুনি প্ৰমোদ বড়ো যা বাকি জানে কাম নাই এই নিজকে জানে আমাৰ দল খুব ডিসিপ্লিন একজনে একজনক সন্মান দিয়ে UPPL নিচিনা নহয় সি নিজে খায় বেলেগক খাব নিদিয়ে এনেকুৱা নহয় BPFটো এনেকুৱা নহয় আমাৰ সবৰে সমান সব জাতি জনগোষ্ঠীক আমি সমানে সন্মান কৰি আহিছোঁ সমানে ডেভেলপ কৰি আহিছোঁ বাছ প্ৰমোদ বড়োটো কাকো চিনি নাপায় সি নিজে খাই থাকিব কাকো চিনি নাপায় কাকো সন্মান দিব নাজানে প্ৰমোদ বড়ো কি হ'ল সি হ'ল আফচোৰ প্ৰেচিডেণ্ট আমি নাজানি নাকি দেই থেংক ইউ